কি খবৰ আজি কেইটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ ভিডিঅ'কেইটা সম্পূৰ্ণ চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাগলে ঠেলি দিব যদি চেনেলটো নতুন হয় প্লিজ ইয়াৰ ফ'ল' কৰি ল'ব আজি ইমান দিনে ইহঁতক মই ধুই আহিছিলোঁ বিনা চাৰ্ফেৰে বিনা চাবোনেৰে আজি মই ইহঁতক ধুম চাৰ্ফ এক্সেল চাৰ্ফেৰে তেন্তে অলপো পলম নকৰি আজিৰ বিষ অনুষ্ঠান আৰম্ভ কৰোঁ দেই ধৰিছোঁ কৃষ্ণ একদম খতম হৈ গ'ল কৃষ্ণ শিৱ চব আহি পেলাই ইনষ্টাগ্ৰামত কলি যুগত বাস কৰিব লৈছে মানে এই ইহঁতৰ কথা কৈছোঁ মই ৰিয়েলিটি কথা কোৱা নাই লাগিছে কেনেকুৱা নাচাই কিয় ডিঙিত মাদলি পিন্ধি মুখতে ইনষ্টাগ্ৰামৰ কৃষ্ণৰ ফিল্টাৰ লগাই পেলাই আৰে কৃষ্ণক প্ৰণাম কৰিছনে কৃষ্ণক বদনাম কৰিছ ৰে আইতা তই এনেকে এক পাক ঘূৰি দিলে ভগৱান শ্ৰীকৃষ্ণ ফিল্টাৰ গায়ব হৈ গ'লে ভগৱান শ্ৰীকৃষ্ণও চাগে ভাবিছে নাই মই নোৱাৰিম আৰু কাৰণ কলি যুগৰ মানুহৰ পৰা মোৰ একদম শান্তি নোহোৱা হৈছে আৰু নহ'লে নোৱাৰো এনেকে ইনষ্টাগ্ৰামত আহি আৰু যমুনাৰ বালি তুমি মাকো ফাগুন চ'ত চাগে আপোনাৰ গম পায় স্ত্ৰী 2খনৰ যিটো গান আজি কি ৰাত যিটো গান আছিলে সেই গানটো ডান্স চাগে সকলোৱে দেখিছে ইনষ্টাগ্ৰামত কিন্তু আপোনালোকক মই এতিয়া যিটো ডান্স দেখাম এইটো ডান্স দেখাৰ পিছত ক'ব বাহ দেখিলে এই পিছফালে থকা মানুহটো চাগে ভাবিছে মোৰ আজি বজাৰ গোটেই খতম আৰু পাছফালে ৰখি থকা মাইকী মানুহজনীয়ে চাগে ভাবিছে হে ভগৱান তোমাৰ আৰু যে কি যে সৃষ্টি এজন 60-70 বছৰীয়া বয়সৰ বুঢ়া মানুহ এজনে কি কৰে হয়তো চাগে বিচনাত শুই থাকে বা লাখুটি লৈ যায় কিন্তু 60-70 বছৰীয়া এজন বয়সস্থ মানুহে এনেকুৱা কৰিলে কেনেকুৱা লাগিব কিবা জানে দেখিছা মুখত লগাই লৈছা বান্দৰৰ এইটো নিচিনাকে লিপষ্টিক কোপা লৈ লৈছা মেৰিগ'ল্ড বিস্কুট হা কিবা জানো দেখিছা কোন সৰগৰ পৰি আইতা তুমি দেখাৰ পিছত সেই আগৰ বুঢ়ীজনীলৈ মনত পৰি গ'ল মোৰ ইনষ্টাগ্ৰামডালত দিনক দিনে বুঢ়া বুঢ়ীবিলাকৰে বেছি মানে সজুতি হ'বলৈ লৈছে নহ'লেনো আহি ইনষ্টাগ্ৰামত এইবিলাক কৈ আনি চাওকচোন লাগিছে কোন মকেলে এনেকে কাণে মূৰে য'তে ত'তে বিস্কুট লগাই মুখে চাবানে কিবাই চাবানে দাঁত এটা ওলাই আছে এনেকে এনেকে সেইটো ৰাজ্যত চাৰিওফালে আধা আধি গৰম এই গেলা গৰমত তহঁতি দুটাই কিয় কৰি আছো এনেকে মৰম চাচা জান আসসালাম আলাইকুম এইটো বয়সত এইবোৰ নকৰে নহয় নামাজে পঢ়িব লাগে বেয়া নাপাব যিটো দেখিছোঁ সেইটোৱে কৈছোঁ নিজে চাওকচোন লাগিছে কেনেকুৱা পাছফালে যে যিটো শুই আছে সেইটো চাগে নাজানো আৰু কি গতি হৈ আছে কিন্তু আগফালে যিজন শুই আছে আসসালাম আলাইকুম বুলি কৈ সামৰি থৈ দিলোঁ আছোঁ মোৰ বক্তব্য চাচা জান এজন মানুহ হস্পিটেলত এডমিট হৈ থাকে কিমান চিন্তা থাকে বেমাৰ আজাৰ কেনেকৈ ভাল হ'ব টকা পইচা ক'ত পাম কিন্তু ইহঁতৰ চিন্তাই বেলেগ লুক এট দিছ কি ক'ম আৰু ক'বলৈ একো ভাষা নাই দেখিলে হাতত চালাইনৰ বেণ্ডেজ লাগি আছে তথাপিও এৰিবলৈ কিন্তু ডেৰা নাই ইনষ্টাগ্ৰামত দিবলৈ কিন্তু ভিডিঅ' পিছফালে বহি থকা বেমাৰীকেইটা ভাবিছে আমাৰ বেমাৰ ভাল হৈ গ'ল আমাৰ বেমাৰ ভাল হৈ গ'ল আমাৰ বেমাৰ ভাল হৈ গ'ল কিয় ভাল নহয় ভাল হৈ গ'ল এই ডান্স দেখাৰ পিছত
ডক্টৰটো কমেই নাপায় ক'ত আছে কিন্তু এইটো এংগেলতনো কোনোবাই বেমাৰী মানুহৰ দূৰ টেনশ্যন ইহঁতেই খতম কৰি পেলাব সেইটো কাৰণে মই আগত কৈছিলোঁ যে এই চাৰ্ফ এক্সেলটো যে আনিছোঁ যে ইহঁতৰ কাৰণে আনিছোঁ ধুই আছোঁ মানে এতিয়ালৈকে ফেন ওলাইছে অলপ খালি আপোনালোকৰ কমেণ্ট অলপ দৰকাৰ আছে পাৰিলে ভিডিঅ'টো অকণ আগলৈ ঠেলি দিব আৰু যাতে ধুনীয়াকৈ ধুব পাৰোঁ আৰু যাতে ফেন ওলায় এই দুটা মকেলৰ ভিডিঅ' চালে মানে বহুতখিনি কথা ক'বলৈ মন যায় কিন্তু কি ক'ম আৰু ক'বলৈ একো ভাষা নাই ই যিটো কৈছে এবাৰ বিয়া পাতি চাবা কেনে লাগে গম পাবা তোৰ ঘৈণৰ নিচিনা সজুতি থাকিলে চবৰে ভয় লাগিব দেচোন এই মকেল দুটাক দেখিলে মোৰ সঁচাই বহুতখিনি খং উঠে তহঁতি দুটাই বিহু নাচিছনে নে তহঁতি এই হালৰ যেতিয়া ইনষ্টাগ্ৰামত ভিডিঅ' চাওঁ একোতো টেলেণ্ট নায়েই খালি এটাই মাথো টেলেণ্ট আছে নিজৰ শৰীৰ প্ৰদৰ্শন কৰা তহঁতি একোটা ৱেবছাইট খুলি ল ভিডিঅ' আপলোড কৰ যথেষ্টখিনি টকা পাবি এনেই ইনষ্টাগ্ৰামত মিছাতে আহি পেলাই বদনাম নহবি কি কৈছ তই পুৰা পিক পেলাই ক কি কৈছ কৈছ কি তই একোৱে বুজি পোৱা নাই সঁচাকে কৈছো তোক কোনে ইনষ্টাগ্ৰামত একাউণ্ট খুলি দিলে তই সত্য কথা কচোন হা কি কৈছ তই একো বুজিয়ে পোৱা নাই গণেশ সর্বকার্য সিদ্ধি হোক গণেশ হা মাৰো কোনটো এংগেলৰ পৰা গণেশ চলি তই হা এই কলকাতা বকা চৌধুৰী গণেশ সর্বকার্য সিদ্ধি হোক কোন মকেলে এনেকে গণেশক অপমান কৰে কওকচোন বাৰু হা মুখত এখন কিবা কলপতুৱা কিবা ঢকুৱা নে কি এখন লগাই লৈ আমি গণেশ মাৰো এজি উঠা প্ৰমাণ হে গণেশ বাবা বেয়া চা নাপাবা নাজানো ইহঁতক কোনে সৃষ্টি কৰিলে পৃথিৱীত নিজে চাওকচোন কৈছে কি আমি গণেশ ভিডিঅ'কেইটা ইমানেই লগ পাম নেক্সট ভিডিঅ'ত যদি ভিডিঅ'টো চাই পেলাই জীৱনৰ যদি ইমান কোনো যদি আপুনি সুখ অনুভৱ কৰিলে তেন্তে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰি আগলৈ ঠেলি দিয়ক নিজেও হাঁহি থাকক বেলেগকো সোমাই থাকক লগ পাম নেক্সট ভিডিঅ'ত একে দুই এই দাস বাই সদায় যুগ ধন্যবাদ এক ছেকেণ্ড পাহৰি নাযাব ষ্টাৰ্টিঙত যে দিয়া আছে अबे साले कभी Relax and take notes while I